নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এতিয়া গৈ আছোঁ বুৰঞ্জী প্ৰসিদ্ধ ঠাই শিৱসাগৰলৈ। শিৱসাগৰলৈ গৈ শিৱসাগৰৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাই কিছুমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ব'লকচোন ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পুৱাতেই উঠিলোঁ ইতিহাস প্ৰসিদ্ধ শিৱসাগৰৰ দৃশ্য উপভোগ কৰোঁ বুলি। কি সুন্দৰ ইতিহাসে সোঁৱৰাই দিয়া এখন সেউজীয়া চহৰ। জয়দৌলৰ পাৰে পাৰে পাৰ হৈ যাওঁতে এনেকুৱা অনুভৱ হৈছে যেন এবাৰ ৬০০ বছৰ আগলৈ উভতি যাম। আজি মই উপস্থিত আছোঁ শিৱসাগৰত। পুৱাতেই শিৱসাগৰৰ ঐতিহাসিক প্ৰসিদ্ধ শিৱদৌললৈ আহিছোঁ। ব'লকচোন শিৱদৌলৰ ভিতৰভাগ আমি কেনেকুৱানো চাওঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি শিৱদৌলৰ খটখটিৰে শিৱদৌলৰ ভিতৰভাগলৈ যাব লৈছোঁ। মুখ্য প্ৰৱেশদ্বাৰ আৰু পোনে পোনে থকাটোৱে হ'ল শিৱদৌল। খুব সুন্দৰ পৰিপাটি শিৱদৌলৰ চৌপাশ। এই ক্ষেত্ৰত শিৱসাগৰক এখন পৰ্যটনস্থলীলৈ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত শিৱসাগৰৰ বিধায়ক অখিল গগৈদেৱৰ অভূতপূৰ্ণ অৰিহণা আছে। খুব সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে শিৱদৌলৰ চৌপাশ। পুৱাতে আজি উপস্থিত হ'লোঁ। শিৱদৌলৰ চৌপাশত মুঠৰ ওপৰত ৩টা দৌল আছে। মুখ্য শিৱদৌল, দেৱীদৌল আৰু এটা আছে এইফালে জয়দৌল। আমি ঘূৰি আহোঁগৈ এফালৰ পৰা ব'লক।
হা এইটোত সেইখিনি পাতি দিওঁ নেকি